हेलो बंधुসকল स्वागतम जनाइছোঁ মোৰ আন এটা ব্লগলৈ। পিছে আজিৰ ব্লগটো কোনো ৰেচিপি নহয় দেই। আজিৰ ব্লগটো এনেই অলপ ঘূৰা ফুৰা বুলি কৰোঁ বুলি ভাবিলোঁ। বলক তেনেহ'লে মোৰ কম্পিউটাৰ ক্লাছো আছে, লাগে হাত কম্পিউটাৰ ক্লাছটো কৰি আহিম। বহি আৰু কলমটো লৈ লৈছোঁ দেখিছেই, আৰু গাড়ীখনো ষ্টাৰ্ট কৰিলোঁ। পিছে লগৰ এটাকো লৈছোঁ, মানে ভাইটি হয়, লগৰে আৰু বয়সতকৈ সৰু আৰু, কিন্তু ভাইটি হয় আৰু। পিছে আজি ভিডিঅ'টো অলপ লং হ'ব দেই, কিন্তু ৰ'ব, ক'ৰবাত যোৱাৰ আগতে আকৌ বসন্তীখনক নোখোৱালে নহয়, বসন্তীখনকো খুৱাই লওঁ অলপমান, মানে তেল আকৌ। আমি নাখালে বেলেগ কথা, কিন্তু বসন্তীক খুৱাবই লাগিব। আৰু কম্পিউটাৰ ক্লাছটো কৰি ওলাই আহিলোঁ। আজি কম্পিউটাৰ ক্লাছত কিবা এক্সাম আছিল, এক্সাম থকাৰ কাৰণে বেছি দেৰি ক্লাছ নকৰি কিনে ওলাই আহিলোঁ। আৰু লগৰটো বাহিৰতে ৰখি আমনিয়ে পালে চাগে। বেচেৰা ৰ'দত চাওকচোন, মুখ চুখ অৱস্থা তাৰ। দে একো নাই দে, ব'ল এতিয়া অলপমান ফুৰি আহোঁ। আৰু ফুৰো বুলিনো কি হ'ব, আজি যিহেতু প্ৰথম সোমবাৰ শাওণ মাহৰ। আপোনালোকে পিছে কোনে কোনে বলবমত গৈছে? এইবাৰ পিছে মই বলবমত যাম বুলি ভাবি আছিলোঁ, বাট এতিয়া কি বা হয়, নেক্সট সোমবাৰ মানে ভাবিছোঁ যাওঁ বুলি। পাৰোঁ নে নৰোঁ নাজানো দেই আৰু। আৰু আপোনালোকে মদন কামদেৱ কোনে কোনে আহিছে? আমাৰ চাৰিআলিখিনিতো বিশেষকৈ আহেই চাগে, প্ৰায় আহেই। আৰু চাৰিআলি বাহিৰৰখিনি নাজানে চাগে, কিন্তু চাৰিআলিখিনি আমাৰ প্ৰায় আহেই। আৰু চাবচোন, ইয়াতে আহি কিবা এটা মানে ভাল লাগে সেইকাৰণে। আৰু গাড়ীখন যিহেতু ইয়াৰ পৰা নিব নোৱাৰোঁ, সেইকাৰণে গাড়ীখন ইয়াতে। আৰু ইয়াতে আহি আপোনালোকে চাবচোন, চাব লগা জেগাও বহুতখিনি আছে। আৰু চবতকৈ বেছি ভাল লাগে ইয়াতে পিকনিকৰ সময়ত, মানে 1 জানুৱাৰীৰ সময়ত। মোৰ ভাইটিটো পিছে আহি পোৱা নাছিল বোলে, আজি ফাৰ্ষ্ট টাইম আহিছে। আৰু এইটো আমাৰ অসম জলসম্পদ কেন্দ্ৰ, মানে ইয়াতে আহিলে এবাৰ ইয়াতে আহিব ভিজিট কৰিব, মানে বহুত নজনা কথা জানিবও পাৰি। আৰু এইকেইদিন মই ভিডিঅ' দিব পৰা নাই, তাৰ বাবে ক্ষমা কৰিব। মানে এক্সামো আহি পাইছে যে, এক্সাম আহি পোৱাৰ বাবে এক্সামৰ প্ৰিপেয়াৰ কৰি আছোঁ, মানে টাইম পোৱা নাই, মানে ভিডিঅ' কৰিব একেবাৰে টাইম পোৱা নাই, তাৰ কাৰণে একদম ক্ষমা কৰিব। আৰু আজি সোমবাৰ বুলি মানে অলপমান এনেই ওলাই আহিলোঁ, লগতে এক্সাম মানে কম্পিউটাৰ ক্লাছতো সোমালোঁ, আৰু ইফালে অলপ ফুৰি আহোঁ বুলি আহিলোঁ। আৰু যিহেতু আমি বাবাৰ ভক্ত, তো বাবাৰ নামততো আমি আহিমেই। পিছে আপোনালোকৰ এনেকুৱা জেগাত আহি কেনেকুৱা লাগে? মানে প্ৰকৃতিৰ মাজত কেতিয়াবা চাবচোন, বহুত ভাল লাগে প্ৰকৃতিৰ মাজত আহি। আৰু আজি ভাবিছোঁ চিৰি বগোৱা প্ৰেক্টিচ হৈ যাব যেন পাইছোঁ। এইটো চিৰি দেখিছে নহয়, উঠাৰ লাগি ভৰি হাত গোটেই বিষাব যেন পাইছোঁ। ব'লকচোন, আমাৰো এনাৰ্জি কম নহয় কিন্তু। আৰু অলপমান আহিয়ে গম পাইছোঁ, ভৰিয়ে কৈছে বোপাই নহ'ব আৰু, উশাহ ফুলি গৈছে অ'। আৰু দেখিছেনে কিমান আছে? পোৱালিকেইটা দেখিছে? জংঘলৰ মাজত কি বা কৰি আছে। ফাইনেলি আহি পালোঁ দিয়ক। আৰু অলপ ভিউ এনজয় লওক। ইফালে পিছে এইখিলা জেগা আৰু নিব্বা নিব্বিবিলাকৰ কাৰণে বেছি ভাল দেই। আৰু মাইনাকেইটা ভিডিঅ' কৰাৰ কাৰণে বহুত ভাল পাইছে অ'। হওক দে, কোনোবাইতো ভাল পাইছে। ইফালে দেখিছে নহয়। আপোনালোকে পিছে কোনে কোনে আহি পাইছে ইয়াতে? কমেণ্ট বক্সত জনাবচোন কোনে কোনে আহি পাইছে। এইবোৰ দেখিছে, যোৰাই ইফালেও যোৰা সিফালেও যোৰা। আমাৰহে আৰু কিনো হ'ব জীৱন। দে আৰ অলপ বহিয়ে লওঁ বোলো। আমাৰতো কোনো লগত বহিব কোনো নায়েই, সেইবাবে অকলেই বহিলোঁ। এবাৰ মন্দিৰতো সোমাই যাওঁ ৰ'ব।
চেণ্ডেলযোৰ ইয়াতে থ'লোঁ। চেণ্ডেল ভাই ক'তো কোনো নিনিলে ভাল আৰু কোনোবাই নিলে হৈছে আৰু ইয়াৰ পৰা খালী ভৰি যাব লাগিব। অৱশ্যে এইটো মন্দিৰত মই বহুত দিন আহিছোঁ, কিন্তু মই ইয়াতে ভিতৰত মই মেইন মন্দিৰটোত আজিলৈকে সোমোৱা নাই। মানে যোনদিনা মেইন মন্দিৰটোত যাম বুলি ভাবোঁ সোনদিনাই কিবা নহয় কিবা আজি মেইন মন্দিৰটোত যাম বুলি ভাবিছে নাম ধৰি আছে, সেইকাৰণে ভাল লগা নাই, অলপ লাজো লাগে, সেইকাৰণে সোমাব পৰা নাই। আৰু এই শিলবোৰ ভগৱানে বনাইছে নে মানুহে ভাঙি চিঙি বনাইছে গম নাপাওঁ আৰু কেতিয়াবা মানে আনকমন চিন্তাবোৰ আহে। আপোনালোকৰো আহেনে? মোৰ কিবা আনকমন চিন্তাবোৰ আহি থাকে দেখোন। মানে এইবোৰ শিল বা কোনে বনাইছিল, সি বা ক'ত এতিয়া, নে ভগৱানেই বনাইছিল নে মানুহেই বনাইছিল। পিছে এইখিনি জেগাত আমাৰ জুবিন দাৰো কেইখনমান চিনেমা চিন আছে দেই, আপোনালোকে চাইছেনে গম নাপাওঁ দেই, চাইছে যদি ন'টিচ কৰা নাই চাগে। আমাৰ জুবিন দাৰ কেইখনমান চিনেমাত মই দেখা পাইছোঁ আৰু ন'টিচ কৰিছোঁ আৰু এইখিনি জেগাখিনি। হ'ব দিয়ক, মই সেই পৰৰ পৰাই বলকিয়ে আছোঁ, অলপমান ভিউ এনজয় কৰক। জংঘল দেখিছে, ইফালৰ পৰা যদি এটা বাঘ দৌৰি আহে নহয়, ইয়াতে মোৰ অৱস্থা কি হ'ব ভাবি যাব পাৰিছেনে? যা নহওক, ইয়াৰ পৰা ওলাই আহি এটা মিনি পাৰ্টিকে কৰিলোঁ। আৰু তাৰ পৰা আহি মোৰ ভাগৰে দুখৰে একদম শুয়ে গ'লোঁ। এতিয়া শুই উঠি কেনেহে মই ভিডিঅ'টো মানে এডিটিং কৰি মানে আপলোড কৰিম বুলি ভাবিছোঁ। পিছে আজি ব্লগটো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট বক্সত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। আৰু যদি মোৰ কিবা ভুল হৈছে তাৰ কাৰণে ক্ষমা কৰিব আৰু মোক যি ভুল হৈছে মোৰ ভুলটো মোক বুজাই দিব। তো আজিলৈ এৰিছোঁ, বাই বাই, জয় অসম।